থাকিম তোমাৰ সতে সুখত মৰিলেও বুকত না 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 না। ফাইনেলি মনে বিচৰা এজনী পালোঁ আৰু না 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 না। এইয়ো মজা। এতিয়া সোনকালে ঘৰত যাওঁগে, মাক গুড নিউজটো দিওঁগে। বৰ গৰম দেই, বৰ গৰম, বিৰাট গৰম পৰিছে। বৰ গৰম অফিচৰ পৰা আহিছোঁহে, ভিতৰত থাকিবই নোৱাৰি গৰমৰ চাটত, বাহিৰলৈ অলপ ওলাই আহিছোঁ। কি ক মোৰ ছোৱালী এনেকুৱা কাম কৰিব নোৱাৰে, গম পাইছা নাই? বিশ্বাস আছে মোৰ। ইছ ৰাম ৰাম, কি শুনিলোঁ এইবোৰ, থলো আৰু এইক আজি মই শেষ কৰিলোঁ। হেল্ল', ঐ থুনু, কি ক'ত আছ তই? তই ৰেষ্টুৰেণ্টত বহি বহি টিউশ্যনৰ হোমৱৰ্ক কৰিছ ন? ঠিক আছে, তই আজি আহ, তোক শেষ কৰিলোঁ, মই শেষ কৰিলোঁ আজি, তই নাবাচ, আহ তই ঘৰলৈ। মুঠতে আহ, তই আজি ভৰি দেহি ঘৰত। হেল্ল', কি হ'ল? কি হ'ল কবা নে? কি সোনকালে কোৱা আকৌ। কবি নে নকওঁ কি হ'ল? কি কোৱা, কেনেকৈ গম পালে দেউতাই? ধেত্ৰি, বৰ ডাঙৰ কথা হ'ল নহয়। তুমি আছা ক'ত? সেইটো কোৱা, মই গৈ আছোঁ ওচৰলৈ। ক'ত আছা সেইটো কোৱা। ময়ো তাতে আছোঁ, সেইকণতে আছোঁ মই, ৰ'বা গৈ আছোঁ। কি হ'ল এতিয়া কোৱাচোন ভালকৈ কথাটো। তুমি এনেকৈ নাযাওঁ বুলি কৈ দিলে হ'ব নেকি? আৰু মোক কি আছেনো মই তোমাক লৈ যাবলৈ? মই ঘৰৰ পৰা কিবা এটা বেলেগ কথা কৈ ওলাই আহিছোঁ, আকৌ তোমাক এফালে লৈ যাওঁগৈ, কি বুলি ভাবিব ঘৰত? চেচ, কি ভুল কাম কৰিলোঁ, মই এজনী কেলৈ লগ কৰিবলৈ আহিলোঁ জানো? ডিঙিতে ওলমি ল'লা নহয়, এতিয়া মই কি কৰোঁ বাৰু? মই ঘৰলৈ কেনেকৈ নিওঁ বাৰু? হেৰৌ, মায়ে মোক বাহনি লৈ খেদিব। মাটো বাদেই দিছোঁ বাৰু, ফুচলাই মেলি ল'ম। দেউতাই কি কৰিব বাৰু? হেৰৌ, একেবাৰে কাৰ্যপুত্ৰ কৰি দিব মোক। চুপ, আৰু জান বুলি নাপাতিবি। তুই এই জান বুলি মতাটোৱে গোটেইখন খেলি মেলি কৰি দিলে, গোটেইখন উল্টা পুল্টা কৰি দিলে, শেষ কৰি দিলে। বাৰু মনে মনে থাকা, ৰ'বা কিবা এটা চিন্তা কৰিছোঁ মই। কি কৰোঁ এতিয়া? মালৈকে ফোন এটা কৰি চাওঁ। হেল্ল' মা। সেই কথা এটা হ'ল। মই একেবাৰে লৈ আহিছোঁ, বুজিছানে? লৈ আহিলোঁ আৰু একেবাৰে। তুমি বৰ চাওঁ কৰি আছিলা যে, এই ফটো চটো নাই, সেইটো কাৰণে ভাবিলোঁ একেবাৰে লৈয়ে যাওঁ, তুমি একেবাৰে ডাইৰেক্ট চাবা আৰু। হয় কি লৈ আহিলোঁ? হা, কি লৈ অহা কথা কৈছ তই? কি কৈছ? মানে হেৰি, এইক লৈ গৈছোঁ মই একেবাৰে, একেবাৰে। মাথা খোৱা, কি এইক? হা, কাৰ কান্দিছ তই? মোৰ মূৰটো খাবলৈ আহিছা নেকি? খাবলৈ নাই মা, তুমিয়েচোন ৰাতিপুৱা হুলস্থুল কৰি আছিলা, ফটো এখন লৈ আহিবি। ফটো নাই কাৰণে এইকে লৈ গৈছোঁ একেবাৰে, তুমি চাবা আৰু। মা, এইটোৱে কেনেকুৱা কথা কৈছে চা, এইটোৱে বোলে ছোৱালী লৈ আহিছে। শুনিছেনে? হেৰি কান্দিছা কিয়? তুমি চাওঁ কৰি আছিলা, লৈ গৈছোঁ, ভালে পাব লাগে, ফূৰ্তি কৰা, মিঠাই চিঠাই আনি থবা আকৌ। মা, শুনা না তুমি মোৰ কাৰণে ইমান কোৱা, চব কাম কৰিয়ে দিয়া, মোৰ কথা চব শুনা, এইটো কামো কৰি দিয়া না লাষ্ট। মা দেউতাক বুজোৱা নাই, দেউতাই নহ'লে মোক খেদিব ঘৰৰ পৰা। মা কোৱা নাই কিবা এটা। হেৰি শুনিছে নাই? ক'ত মৰিবলৈ গ'লে? অলগতটোৱে কি কাম কৰিলে চাওকচোন, শুনকি। হেৰা, কি হ'ল? কিহৰ কণা কটাখন কৰি আছা? মানুহজনী পৰিলে কিবা এটা হ'ল।
হেৰা কি হ'ল উঠা তুমি। মাথাটো ঘূৰাইছে ৰ'ব, আমাৰ ল'ৰাটোৱে বোলে ছোৱালী আনিলে। শুনিছেনে কি কাম কৰিলে? হেৰা কি কোৱা সঁচাকে কৈছিলে ছোৱালী আনিছে বোলে। ভগৱান, মই চাই দিয়া না ছোৱালী আনি দিবলৈ নেপালো হেৰা খুব ভাল পাইছো। ইমান ভাল খবৰটো তুমি কেলেই কান্দিছা? সেইটো তাৰ যদি মই বিয়াখন পাতিলোহেঁতেন তেতিয়া 5 লাখ মান টকা খৰচ হ'লহেঁতেন। এতিয়াতো মোৰ এটকাও খৰচ নহয়। মোৰ গোটোৱা পইচা কেইটা বাচিলে বাপেকে। আৰু এই মানুহটো অকল পইচা কৰি থাকোঁতে মৰিবগৈ আৰু পিতেকে ছোৱালী আনিছে সেইবোৰ দুখ নাই, পইচাটোহে চিন্তা কৰিছে। আৰু মোৰ ল'ৰাটোক সেইজনীয়ে কেনেকৈ বা ৰাখে, মই ইমান মৰমত ৰাখোঁ, সেইজনীয়ে বা কেনেকুৱাখন কৰে ঠিক নাই মোৰ ল'ৰাটো। হেৰা খুব ভাল হৈছে বুজিছা। এই পইচাও বাচিছে, বোৱাৰীও আহিছে, এই তোমাৰ কাম কৰা মানুহ এজনী লগ এটাও হ'ব। সেইটো আকৌ হয় আকৌ পাই। বাপেকে কাম বন চব এৰিলোঁ মই, আজিৰ পৰা চব তাই কৰিব লাগিব। আহিবলৈ জানিছে যেতিয়া কাম কৰিব লাগিব। ৰ'ব, ফোন এটা কৰোঁ, কোনো পাইছেহি। তিলো ক'ৰ পালিহি ক? সেই মই বাপেকৰ লগত পাতিলোঁ চব কথা। একো নকয়, হেৰি আমাৰ ঘৰৰ নতুন বোৱাৰী আহিছে, গম পাইছে নাই? খবৰটো চবকে দিব, নেপাহৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব। আৰু পিছৰ খণ্ডটো আহি আছে, সেইটো চাবলৈ নাপাহৰিব।